তুমি অনন্তরে সকলে কথা জানি নজনাৰ ঘৰচুৰি সে কিয় পাৰবে নিৰ্কিন্নাৰ দৰাগত তথাপিতো প্ৰভু সুধিছে যেতিয়া মইতো ক'বই লাগিব দক্ষ প্ৰজাপতিয়ে তেওঁৰে একমাত্ৰ কন্যা অতিৰ ভয়ংকৰ কৰিছে দক্ষ মানৱে দানৱে সকলোকে কিন্তু ভয়ংকৰৰ বাবে বাকি থাকিলে সেই ভূতনাথে তাৰ বাবে নকৰিবা সময়ত মহাদেৱ স্বয়ংবৰ কৰি নিজে হব নিমন্ত্ৰণ আমন্ত্ৰণ দক্ষৰ ভূমিকা কি মধুর বছর খোদারা প্রভু গৃহহীন মায়াহীন সুমহান নিবাসী শিৱ হব আজি নারায়ণ প্রভু মায়া বিভুল হৈ নাথাকে একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবেই মহাসতী বৈঠানীয়ে লক্ষ্য দক্ষ আহিলেও নোৱাৰে বাধা দিব আৰু ৰহস্য বিফল ব্ৰহ্মা মনু মহাদেৱ সমস্ত জগতে বুজিলো প্ৰভু সকলো তোমাৰেই চালনা প্ৰভু অন্তৰ্যামী তুমি নাৰায়ণ প্ৰভু এতিয়া উভয়ে চৰণতে প্ৰণিপাত জনাই বিদায় মাগিছো মই তাৰবাবে সৎপুৰুষায় বিধিমহি